আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অবিকল আৰু সোণাপুৰ শাখা ছাত্ৰ সন্থাৰ সহযোগত আমি প্ৰত্যেক বছৰৰ দৰে আমি পাতি অহা ৰঙালী বিহু আদৰণি উৎসৱ এইবেলিও আয়োজন কৰিছোঁ আৰু 30 মাৰ্চৰ পৰা আৰম্ভ হোৱা আমাৰ এই কৰ্মশালাখনিত এইবাৰ 12 বছৰত ভৰি দিলেহি আৰু এইবাৰ আমি 3দিনীয়া কাৰ্যসূচীৰে শেষত 3দিনীয়া কাৰ্যসূচীৰে আমাৰ এই কৰ্মশালাখনি অন্ত পৰিব লগতে ৰঙালী বিহু আদৰণি উৎসৱ আমি 3দিনীয়া কাৰ্যসূচীৰে পাতিবলৈ ওলাইছোঁ আমি ৰঙালী বিহু আদৰণি উৎসৱ উপলক্ষে সদৌ অসম ভিত্তিত বিহুৱতী প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ অহা 12 এপ্ৰিল 2023 তাৰিখে আৰু সোণাপুৰ মিনি ষ্টেডিয়ামত প্ৰথম পুৰস্কাৰ হিচাপে ৰাখিছোঁ 15,001 টকা আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে ৰাখিছোঁ 10,001 টকা আৰু তাতে নিয়মাৱলী কিছুমান আছে তাৰোপৰি আমি ৰাখিছোঁ পিঠাপনা প্ৰতিযোগিতা মহিলাসকলৰ বাবে আমি বিশেষভাৱে আয়োজন কৰিছোঁ পিঠাপনা প্ৰতিযোগিতা আৰু 12 আৰু 13 এপ্ৰিল দুয়োটা দিনতেই আমি পিঠাপনা প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ সোণাপুৰ মিনি ষ্টেডিয়ামতে আৰু প্ৰথম পুৰস্কাৰ হিচাপে আছে 5,001 টকা আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে আছে 3,001 টকা আৰু লগতে থাকিব আমাৰ পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতাসমূহ সেয়েহে আমি আমাৰ প্ৰতিযোগীসকলক আমাৰ আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত তেখেতসকলক আহি আমাৰ প্ৰতিযোগিতাৰ বাবে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ যোগাযোগ কৰিব পৰা কোনো ধৰণৰ বেলেগ ব্যৱস্থা আপোনালোকে ৰাখিছে যোগাযোগ কৰিব পৰা বেলেগ ব্যৱস্থা মানে যেহেতু কৰ্মশালাখন আমাৰ ইয়াতে অনুষ্ঠিত হৈছে আমাৰ ফোন নাম্বাৰটো দিয়া আছে ফোন নাম্বাৰটো ল'লে তেখেতসকলে যোগাযোগ কৰিব পাৰিব